নতুন সময়ৰ এটা নতুন বিষয়ৰ সৈতে মই অশ্বিনী। বিগত সময়খিনিত গুৱাহাটী মহানগৰত বিভিন্ন ধৰণৰ সমস্যাৰ ভিতৰত মূলতঃ প্ৰধান সমস্যা হিচাপে যি কৃত্ৰিম বানৰ সমস্যা, এয়া অতিকে এক ডাঙৰ সমস্যা হিচাপে পৰিচিত হৈ আহিছে। আমি সকলোৱে এই বিষয়ে জানো। কিন্তু গুৱাহাটী পৌৰ নিগমে এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? এতিয়া আহোঁ আচল কথালৈ। আচল বিষয়টো হৈছে যে গুৱাহাটী মহানগৰত এই পৌৰ নিগমে লোৱা ব্যৱস্থাসমূহৰ এক ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছে। গুৱাহাটী পৌৰ নিগমৰ 20 কোটি টকাৰ এক দুৰ্নীতি, আৰু এই দুৰ্নীতি কৰিছে তাত জড়িত থকা পৌৰ নিগমত জড়িত থকা একাংশ বিষয়া কৰ্মচাৰীকে ধৰি বিভিন্ন ধৰণৰ লোকে। কিন্তু এই দুৰ্নীতি কৰিছে কোনে প্ৰকৃততে? এগৰাকী বিষয়া আসিফ আহমেদ, তেওঁ 2.11 কোটি টকাৰ এক কেলেংকাৰী কৰা বুলি এক অভিযোগ উঠিছে, বা তেওঁ সেই কথাটোৰ সত্যতাও প্ৰায় প্ৰমাণিতই হৈছে। কিন্তু এই বিষয়াগৰাকীয়ে কেনেধৰণেৰে এই দুৰ্নীতি কৰিবলৈ পালে? এই ক্ষেত্ৰত জড়িত আছে নেকি আমাৰ গুৱাহাটীৰ যিগৰাকী মন্ত্ৰী বা গুৱাহাটীৰ উন্নয়নৰ বাবে যিগৰাকী মন্ত্ৰী গুৱাহাটীৰ দায়িত্বত দিয়া হৈছে, সেই মন্ত্ৰীগৰাকীও জড়িত নেকি? বা কোনোবা তেনেধৰণৰ মন্ত্ৰী বা বিষয়া, ওপৰৰ বিষয়া কৰ্মচাৰীৰ পৃষ্ঠপোষকতাতেই সংঘটিত হৈ আহিছে নেকি গুৱাহাটী মহানগৰৰ এই দুৰ্নীতি? আৰু এই দুৰ্নীতি কৰিছে এইগৰাকী বিষয়াই মূলতঃ বোকা আঁতৰোৱাৰ নামত। গুৱাহাটী মহানগৰত কৃত্ৰিম বানৰ ফলত প্ৰায়বিলাক নলা নৰ্দমা বোকাৰে পৰিপূৰ্ণ হৈ পৰে বা বোকাৰে ভৰি পৰে। সেইসমূহ চফা কৰা বা নিষ্কাশন কৰাৰ ক্ষেত্ৰত কৰা হৈছে এই দুৰ্নীতি। বোকা আঁতৰোৱাৰ নামত এইবাৰ এই জালিয়াতিৰে তেওঁ কৰিছে এই দুৰ্নীতি, আৰু বিভিন্ন ধৰণৰ কথা আছে আমাৰ এই প্ৰতিবেদনত। চাওক আপোনালোকে। গুৱাহাটী মহানগৰৰ বোকা আঁতৰোৱাৰ নামত দুৰ্নীতি, পৌৰ নিগমৰ 20 কোটিৰ কেলেংকাৰী, স্বচ্ছতা বিষয়া আসিফ আহমেদৰ 2.11 কোটিৰ জালিয়াতি, পোহৰলৈ আহিল আসিফ আহমেদৰ কেলেংকাৰী। মহানগৰৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতা কি? মন্ত্ৰীগৰাকীও জড়িত নেকি এই কেলেংকাৰীত? গুৱাহাটী মহানগৰত বোকা আঁতৰোৱাৰ নামত পৌৰ নিগমৰ 20 কোটিৰ কেলেংকাৰী। স্বচ্ছতা বিষয়া আসিফ আহমেদে 2.11 কোটিৰ জালিয়াতি কৰিবলৈ লওঁতেই পোহৰলৈ আহিছে এই কেলেংকাৰী। মহানগৰত দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতা আছে নেকি এই কেলেংকাৰী? ৰাজহুৱা ধন লুণ্ঠন তথা দুৰ্নীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী মহানগৰ। মহানগৰবাসীৰ মৌনতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰৰ দায়িত্বত থকা মন্ত্ৰী আৰু সংশ্লিষ্ট বিভাগসমূহৰ এছাম বিষয়া কৰ্মচাৰীয়ে। বহুকেইটা বিষয়ৰ লগতে অন্য এক বিষয় হৈছে বোকা আঁতৰোৱাৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী। গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানীৰ সমস্যা স্থায়ী সমাধান নকৰাৰ প্ৰকৃত ছবিখন লাহে লাহে স্পষ্ট হৈ পৰিছে। এজাক বৰষুণতে মহানগৰৰ বাট পথ নৰ্দমাসমূহ পানী আৰু বোকাৰে সম্পূৰ্ণ হৈ যায়। মহানগৰৰ নৰ্দমা আৰু পথৰ পৰা বোকা আঁতৰোৱাটো গুৱাহাটী পৌৰ নিগমৰ কিছু বিষয়াৰ বাবে এক ভাল ব্যৱসায় হৈ পৰিছে। গুৱাহাটী পৌৰ নিগমত বোকা পৰিষ্কৰণৰ নামত 20 কোটিতকৈও অধিক টকাৰ কেলেংকাৰী ইতিমধ্যেই পোহৰলৈ আহিছে। স্বচ্ছতা বিষয়া আসিফ আহমেদে জালিয়াতিৰে 2.11 কোটি হৰুকোৱাৰ চেষ্টা চলাওঁতেই সমস্ত কেলেংকাৰী পোহৰলৈ আহে। প্ৰশ্ন হয়, এনে স্তৰৰ কেলেংকাৰী এজন বিষয়াই অকলে কৰা সম্ভৱ হয়নে? নিশ্চয় সহযোগী থাকিব লাগিব, আৰু ডাঙৰ হাতৰ পৃষ্ঠপোষকতা নিশ্চয় থাকিবই লাগিব। গুৱাহাটী পৌৰ নিগমৰ কেইগৰাকীমান উচ্চপদস্থ বিষয়াই মহানগৰৰ নলা নৰ্দমাৰ বোকা আঁতৰোৱাৰ নামত চলাই গৈছে কোটি কোটি টকাৰ লুণ্ঠন। ইতিমধ্যে মোকলাই নিছে 18 কোটিকৈ টকা। পুনৰ 2.21 কোটি টকা আত্মসাৎ কৰিবলৈ লওঁতেই প্ৰকৃত ছবিখন পোহৰলৈ আহে। এই ঘটনাৰ মূল নায়ক আসিফ আহমেদ। ডেপুটেশ্যনত অহা এই বিষয়াগৰাকীৰ নেতৃত্বতেই 1 ছেপ্টেম্বৰৰ পৰা নলাৰ বোকা আঁতৰোৱাৰ কাম আৰম্ভ হয়। 18 কোটি টকা ইতিমধ্যেই খৰচৰ হিচাপ দেখুওৱা হয়। পুনৰ 2.11 কোটি টকাৰ বিলখনৰ ওপৰত পৌৰ নিগমৰ আয়ুক্ত
দেৱাশিষ শৰ্মাৰ সন্দেহৰ ওপৰত পৰীক্ষা কৰা জুলুঙাৰ মেকুৰী বাহিৰ ওলাল। অনুসন্ধানত লাহে লাহে পোহৰলৈ আহিছে বোকা কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ নাম্বাৰবিলাক ভুৱা নম্বৰৰ। প্ৰয়োজনতকৈ অধিক সংযোগ দেখুওৱা হৈছে শ্ৰমিকৰ সংখ্যা। ধন আত্মসাৎ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজনতকৈ 3 গুণ বেছি। এক্সকেভেটৰ ভাড়াত লৈছে পৌৰ নিগমৰ বিষয়াগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী বিধায়ক মুখ্য সচিবকে ধৰি বিষয়াসকল আৰু পৌৰ নিগমৰ কাউন্সিলৰসকল গুৱাহাটী পৌৰ নিগমৰ অঞ্চলত থকাৰ পিছতো এনেধৰণৰ ৰাজহুৱা ধন আত্মসাৎ কৰে কেনেকৈ? এটা চৰকাৰী বিভাগত 20 কোটি টকাৰ কেলেংকাৰী কেৱল আসিফ আহমেদৰ দৰে এগৰাকী বিষয়াই কৰাটো সম্ভৱনে? কোনো মন্ত্ৰী বা উচ্চপদস্থ বিষয়াৰ পৃষ্ঠপোষকতা নাথাকিলে বিষয়াসকলে সাহস কৰিবনে? এই ভয়াৱহ দুৰ্নীতি তথা কেলেংকাৰীৰ অনুসন্ধান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ভিজিলেন্সৰ দায়িত্ব গ্ৰহণ কৰা উচিত হৈছে। প্ৰশ্নটো হ'ল, গুৱাহাটী মহানগৰৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ এই অনুসন্ধানৰ আওতাত পৰিবনে নাই? আন এক প্ৰশ্ন হ'ল, 2021 বৰ্ষৰ ছেপ্টেম্বৰত গুৱাহাটী পৌৰ নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ পদ কিয় সৃষ্টি কৰা হ'ল? ৰাজ্যৰ দুৰ্নীতি কেলেংকাৰীত সহাৱস্থান কৰাৰ অভিজ্ঞতা থকা বুলি অভিযোগ থকাৰ অৱসৰপ্ৰাপ্ত ACS বিষয়া বাবুলাল শৰ্মাক এই দায়িত্ব দিয়া হ'ল কিয়? গুৱাহাটী পৌৰ নিগমৰ 2021 বৰ্ষৰ ছেপ্টেম্বৰত OSD পদ সৃষ্টি কৰাটো অতি ৰহস্যজনক। তাতে বাবুলাল শৰ্মাক দায়িত্ব দিয়াটো অতি ৰহস্যজনক। মহানগৰবাসীয়ে নিশ্চয় এতিয়া লক্ষ্য ৰাখিব CM ভিজিলেন্সে বোকা আঁতৰোৱাৰ কেলেংকাৰীৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়। এতিয়া প্ৰশ্ন উঠিছে প্ৰত্যেকগৰাকী সচেতন ৰাইজৰ মাজত। গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে লৈছে বিভিন্ন ধৰণৰ পদক্ষেপ, কিন্তু এই পদক্ষেপসমূহৰ আঁৰত ৰাইজৰ টকাসমূহ কিদৰে হ্ৰাস কৰা হৈছে? ৰাইজে দিয়া টকা বা ৰাইজৰ এখন চৰকাৰ, যিখন চৰকাৰে এতিয়া কৰিছে দুৰ্নীতি। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ল বা পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলো গুৱাহাটীতেই থাকে। তাৰ মাজতে এই বিষয়াসকলে কিদৰে দুৰ্নীতি কৰিছে। লগতে পৌৰ নিগমত বহুকেইটা নতুন নতুন পদৰো সৃষ্টি কৰা হ'ল। এই পদসমূহো অতি ৰহস্যজনকভাৱে সৃষ্টি কৰা হৈছে বা এই পদসমূহত যিসকলক নিযুক্ত কৰা হৈছে বা নিয়োগ কৰা হৈছে তেওঁলোকেও কিন্তু ধোৱা তুলসীৰ পাত নহয়, তেওঁলোকেও কিন্তু দুৰ্নীতিত জড়িত। আগতে তেওঁলোকৰ ওপৰত বহুকেইটা অভিযোগ আছে আৰু সেই অভিযোগ থকাৰ স্বত্তেও এইসকল লোকক কিদৰে পৌৰ নিগমে তেওঁলোকক এই নতুন পদসমূহত নিযুক্তি কৰিলে, তাক লৈ এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উঠিছে। এতিয়া মুখ্যমন্ত্ৰীৰ যি ভিজিলেন্সৰ দায়িত্বত লোৱাটো অতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়োজন হৈ পৰিছে। তাৰ বাবে ৰাইজে এতিয়া বাট চাইছে যে এই ক্ষেত্ৰত কেনেধৰণৰ নতুন এক পদক্ষেপ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এনেধৰণৰ নতুন নতুন খা খবৰৰ বাবে আপোনালোকে চাই থাকিব নতুন সময়।